পাইনা শুনাইছে হেই দোস্ত কিয় তই ইমান দেৰি কৰিলি পাইনাৰে হাগা হোৱা নাছিল কোৱাটো জৰুৰী আছিল কলো আৰু যি কি নহওক মিটিংখন কিয় দিছা বলবম যাম বুলি ভাবিছিলো এইবাৰ চোন বচোন ৰ আইডিয়াটো ভালে তে পিছত কি কৰোঁ বুলি ভাবছা কিনকে যাবি কিনকে খাবি কিনকে কি কৰবি 4 জেগা ভাড়া কৰি যাম বুলি ভাবছো আৰু খিচাৰি খাম পিছে ক'ত যাবি বেকি পাৰ এ মজা পিছে কি গাড়ী নিয়ম বুলি কৈছিলি ভালকে কচোন ক 4 জেগা মই আমাৰ ফাদাৰৰ বাইকখনকে নিওঁ নেকি শুন যাবি 4 জেগাত কিয় বমি হলে তাৰ তই অলপ চুপ চাপ থাকবা নৰা তাই জানো নকৰেহে মই নলবি কিন্তু তই যাবা তই নেলি মোক কাই নিব কচোন ক আগে আনা অকাত পে তেনেহলে কালি ফাইনেল না কি এক মিনিট ইবা খিচাৰি কিন্তু মই বানাম যোৱাবাৰ গোটেই একেবাৰে দহাই ফেলছিলি কিবা কিবিকে খাইছো আৰু দে হ'ব দে The next day. জয় শিৱ শংকৰ তুমি বহুত ভয়ংকৰ দেৱৰ দেৱ তুমি মহাদেৱ কালৰ কাল তুমি মহাকাল ঐ ঐ জাম্ভা তই এতিয়া জোতাপাত তোৰ কাংকুলি চেপাত কিয় ৰাখছা জেগাত ইমান দুৰ্গন্ধ দে তাকো এইবাৰ কাংকুলি গন্ধ শুনবা দিছো কেনে পিছে যাবা তোৰ মানে বাবাৰ প্ৰসাদ খাই নিচা লাগছে ঐ কি হ'ল গাড়ী জোৰকে চলা না মানে লাহে চলা না 1 নম্বৰ গিয়াৰত 5 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যাই আছো আৰু কিমান লাহে চলাম হে হৰ হৰ মহাদেৱ জয় শিৱ শম্ভু বাইদেউ বলবম যাই কিনে লাগে কৈছা না একদম মজা এটা না হাঁহি উঠি আছে বাবাৰ প্ৰসাদ হৰ হৰ বাবা 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 ঐ তোৰ হাঁহি উঠি থকা নাই কণ্ট্ৰল কৰি আছো মই হাঁহি কণ্ট্ৰল এয়া হৰ হৰ মহাদেৱ কোনো ৰকম ঘৰ যাই পালি হ'ল ঐ ৰ ৰ ৰ ৰ আৰু কি হ'ল হেই দেখা শুনছা কিবা চিনাকি লাগছে না মানুহটা অটো ক'ত দেখছো ইয়াক ক'ত দেখছো মনত পৰা নাই ভালকে ময়ো ক'বাই দেখা মনত পৰে সুধি আহিবি নেকি যাই থৌ নাযাওঁ দেখা নাই কেনেহেন পজত থিয়া দি আছে তাকেইতো আৰু তাইও হাঁহি আছে দেখোন থৌ চাৰি বাবা ইতা গাজা খাই হাঁহি হাঁহি পাগলা উঠি আছে বাদ দিহে ঘৰ যাই পাবা লাগে আমাৰ চব মোৰ নামত ভাং খাই মোকে পূজা কৰি মোকে চিনি নাপায় মই দিছিলো তো ইমান ভাং খাবা কালি ৰাতিপুৱা বস্তা দিছে ঠেন গম A few moments later. আৰু কি হ'ল ক'ত দেখছো ইয়াক ক'ত দেখছো মনত পৰা নাই ময়ো ক'বাই দেখা মনত পৰে সুধি আহিবি নেকি যাই থৌ নাযাওঁ দেখা নাই কেনেহেন পজত থিয়া দি আছে তাকেইতো আৰু তাইও হাঁহি আছে দেখোন থৌ চাৰি বাবা ইতা গাজা খাই হাঁহি হাঁহি পাগলা উঠি আছে বাদ দিহে ঘৰ যাই পাবা লাগে আৰু কি হ'ল ক'ত দেখছো ইয়াক ক'ত দেখছো মনত পৰা নাই ময়ো ক'বাই দেখা মনত পৰে The next day. অ বাইনা কিবা চিন্তা কৰি থকা পাম তাকেইতো কালিৰ কথা কিবা তোৰ মনত আছে না কি কথা কালি যে আমি এটা পাগলা সাধু বাবা লগ পাইছিলো তাই মোৰ সপোনত আহিছিল শিৱ বাবাৰ ৰূপত কি কোৱা মোৰো হৈছিল তেনে সঁচাকে শিৱ বাবাটো নাছিল হা ড্ৰেছে পাতিয়ে ঠঙে চঙে শিৱ বাবাইটো আছিল আগত পালো শিৱ বাবা ইমানেই কৰিছিলো নিচা যাক কৰং ইমান পূজা কালি আৰু পাইও হৌৰালো চালা কিয়া তোহাৰ মুখত 12 বাজি আছে যে 12 নাবাজি কি 13 বাজব যোৱাকালি আমি শিৱ বাবাক লগ পাইছিলো কিয়া তোহাৰ গাজৰ নিচা ফাটাই নাই জানছিলো তই বিশ্বাস নকৰবি বুলি ইয়াক চালা কোৱাই ভুল হ'ল বুজাই বুজব নুবুজাই নাই বুজাই থাকবা আমাৰ ঠেকা লাগা নাই ৰাইট দে কছো দে বিশ্বাস হে শিৱ বাবা ইহাত দৰে মোকো অলপমান চকু মেলি চাবা তাৰ কাৰণে তয়ো খাব লাগব বাবা দে হ'ব দে কালি কি বৰ মাগলি সিতা কইবা মই আমাৰ মা দেউতা সুখত থকাৰ কাৰণে বৰ মাংছো আৰু তই পাইনা মই যাতে সদায় সুখত থাকো
পাইনা তই ইমান স্বাৰ্থপৰ কেথিলৰ পৰা হলি তই নিজৰ কাৰণে যে বৰ মাংসা তাকেইতো মই সুখ কেথেন পাম যেথেন মোৰ আপোন মানুহগিলা সুখত থাকব হেথেনহে মই সুখ পাম মোক নিজৰ কাৰণে একো নালাগে খালি গোটেইগিলাই সুখত থাকিলে হ'ল। ৱাহ পাইনা ৱাহ আই লাভ ইউ পাছত তই এতিয়া কি মাগছা কি হ'ব আৰু ভাল চাই আপি বটাই দিবা খা কম খৈমা দৈ